খেতি পথাৰত যাব লৈছোঁ। খেতি চাই আছোঁ অলপ। কাঞ্চা বাঁশের খাট পালন করে আরে ও জীবন শুকনা কাঠের খড়ি মুসলমানে আল্লাহ রাসূল হিন্দু বলে হরি জীবন রে তুই জীবন ছাড়িয়া গেলে আদর করবে কে আমারে রে জীবন রে ওরা কোর আহিলে ও নামঘৰৰ পৰা আহিলোঁ। আপুনি কোৰ পৰা আহিলে? অলপ অসুবিধাত পৰিছিলোঁ, পইচা ধাৰ ল'বলৈ গৈছিলোঁ। আহোঁতে বাটতে নামাজৰ সময় হ'ল, নামাজটো পঢ়িয়ে আহিলোঁ। তো আপোনাৰ ঘৰৰ পৰিয়ালৰ খবৰ কি? আছোঁ আৰু কিবাকে ভগৱানে চলাই আছোঁ আৰু। আপোনাৰ পৰিয়ালৰ খবৰ কেনেকুৱা? আল্লাই ভালেই ৰাখিছে আৰু। ভালে, ভগৱানে যি কৰে ভালেই কৰে। হয়, আপুনি ঠিকেই কৈছে। আল্লাই যি কৰে ভালেই কৰে আৰু। ভাল সকলো খবৰ ন? ভালেই, ভগৱানে ভালে ৰাখিছে। আল্লাই ভালে ৰাখক। ইয়াৰ লগত কি সম্পৰ্ক তোৰ? তই ইয়াৰ লগত কি সম্পৰ্ক কৰি আছা? ইয়াৰ লগত আপোনাৰ ই মুছলিম, ই হিন্দু, তুমি মুছলিম, তথাপি ইয়াৰ লগত তুমি কিয় ৰিলেশ্যন ৰাখি আছা? ই আৰু মই একেলগে থাকিব লাগে, ইয়াৰ লগত মোৰ ভাল হ'ব লাগে। চেষ্টা কৰা, আমি একেলগে খেলিছোঁ সৰুৰ পৰাই, একেলগে চলিছোঁ, এতিয়াও চলি আছোঁ। আমি সকলো ভাল চলি আছে। সি হিন্দু হয়, সি মন্দিৰত যায়, মই মছজিদত যাওঁ, কি পাৰ্থক্য আছে? কাটি দিয়াচোন, ৰক তেজ কি ওলাই, তোৰ বেলেগ মোৰ বেলেগ হ'ব লাগিব নেকি? নাই, সেইটো ক'ব বিচৰা নাই। তথাপি আপুনি মুছলিম, ই হিন্দু, আমি হিন্দু মুছলিম সকলো। তুমিতো পঢ়িছাই যে আমাৰ ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়, তেনেহ'লে এইবাৰ আমি কোনো ভেদাভেদ ৰাখিব নালাগে, বুজি পাইছা? এতিয়াতো বুজি পালা? এতিয়া ভালদৰে চলিবা আৰু। ক'ত যাবা এতিয়া? যাব লৈছোঁ, আহা খেতি পথাৰত যাব লৈছোঁ, খেতি চাই আছোঁ অলপ। যা বন্ধু যাও। সঁচাকৈ মোৰ এইটো ভুলেই হ'ল। খুৰাহঁতে যিটো কৈছে সেইটোৱে সত্য।